নমস্কাৰ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব। উত্তৰ ৩,৮৪,৪০০ কিলোমিটাৰ। বছৰৰ আটাইতকৈ দীঘল দিনটো হ'ল উত্তৰ ২১ জুন। পদাৰ্থৰ চতুৰ্থ অৱস্থাটো কি? উত্তৰ প্লাজমা। সূৰ্যৰ কিমান শতাংশ হাইড্ৰজেন? উত্তৰ ৭৫%। মগজুৰ ভিতৰৰ অংশৰ ৰং কেনেকুৱা? উত্তৰ বগা। বায়ুমণ্ডলক কেইটা ভাগত বিভক্ত কৰা হৈছে? উত্তৰ ৫টা। এইডছ ৰোগৰ কাৰক? উত্তৰ ভাইৰাছ। উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখন হ'ল? উত্তৰ নামদফা ৰাষ্ট্ৰীয় উদ্যান। তলৰ কোনটো গ্ৰীণ হাউচ গেছ নহয়? উত্তৰ হাইড্ৰজেন। বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীৰ নাম হৈছে? উত্তৰ যমুনা। প্ৰথম অসমীয়া গদ্য লেখক কোন? উত্তৰ ভট্টদেৱ। বিশ্বৰ আটাইতকৈ গধুৰ মৌলবিদ কি? উত্তৰ ইউৰেনিয়াম। বৰফৰ গলনাংক কিমান? উত্তৰ ২৭৩ কেলভিন। শনি গ্ৰহৰ চাৰিওফালে কিমানটা আঙুঠি আছে? উত্তৰ ৮টা। এছিয়াৰ গভীৰতম হ্ৰদটো হ'ল? উত্তৰ বৈকাল।